BTR চিফ হিচাপে তেওঁ ঘোষণা কৰিলে আৰু ইয়াৰ পিছত সন্ধিয়া ৰাজ্যপালৰ লগত যি ৰাজ্যপালৰ মানে কমিশনাৰৰ ছেক্ৰেটাৰী আছে মীনাক্ষী সুন্দৰম ডাঙৰীয়াক লগ ধৰিছে। লগ ধৰাৰ পিছত ৰাজ্যপালৰ চিঠি প্ৰেৰণ কৰা হৈছিল, যিহেতু তেওঁ এতিয়া বাহিৰত আছে আৰু ৰাজ্যপালে এই চিঠিৰ আধাৰত এই যি চৰকাৰ বনোৱা যিখিনি মানে পত্ৰ প্ৰেৰণ কৰা বা চৰকাৰ বনাবৰ কাৰণে যি মেজৰিটি যি মানে সংখ্যাগৰিষ্ঠতা যোনটো দাবী, সেই দাবীটো তেওঁ সন্মতি দিছে আৰু তেওঁ ইয়াৰ ওপৰত এটা পত্ৰ প্ৰেৰণ কৰিছে। তো অহাকাইলৈ কোকৰাঝাৰত প্ৰায় 10 বা 11 বজাত যিখিনি সময়সূচী চৰকাৰে নিৰ্ধাৰণ কৰিছে আমি গম পোৱাত, সেইমতে চুৱেৰিং ইন চেৰিমনি হ'ব আৰু ইয়াতে প্ৰায় 2 লাখ মানুহ তাত অংশগ্ৰহণ কৰিব। আৰু হাগ্ৰামা মহিলাৰী ডাঙৰীয়া তেওঁৰ যিখিনি সাংগ পাংগ, তেওঁৰ যিখিনি মানুহবিলাকে যিবিলাক ভুৱা প্ৰচাৰ ছ'চিয়েল মিডিয়াত ওলাই আছে, এইটো সম্পূৰ্ণ মিছা, সম্পূৰ্ণ ভিত্তিহীন আৰু এনেকুৱা কোনো ফল নাই। যিহেতু প্ৰধানমন্ত্ৰী ডাঙৰীয়া, গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া বা নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া, বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাস ডাঙৰীয়া আৰু ফাইনেন্স বা কেবিনেট মিনিষ্টাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া সকলোৰে উপস্থিতিত যিহেতু সিদ্ধান্ত হৈ গ'ল। এবাৰ সিদ্ধান্ত হ'ল মানে তাত কোনো সিদ্ধান্তৰ কোনো সাল সলনি ফল নাই। আৰু এই কথা আমি এপছু যদিও আমি ৰাষ্ট্ৰীয় সংগঠন, যদিও আমি ছাত্ৰ সংগঠন, এই কথাটো আমি ইয়াৰ কাৰণে ক'বলৈ বাধ্য হৈছোঁ যে ইয়াত যিখিনি ৰাজনীতিভাৱে যি বাতাবৰণ সৃষ্টি কৰা হৈছে, নিৰ্বাচনৰ সময়তো বিভিন্ন ইয়াত ভুৱা প্ৰচাৰ অপপ্ৰচাৰ মাটি বাৰীত গৈ বা বিভিন্ন অপপ্ৰচাৰবিলাক ইয়াত চলোৱা হ'ল আৰু নিৰ্বাচনৰ ৰিজাল্টৰ পিছতো এতিয়া চৰকাৰ ভাঙা পতাক লৈ যিখিনি ইয়াতে ভুৱা অপপ্ৰচাৰ চলি আছে, ইয়াত কোনো 3-4জন MCLA কাৰো লগত যোৱা নাই আৰু এজনো MCLA নাযায়, বৰঞ্চ আমাৰ লগত যোগাযোগত আছে, দলৰ লগত যোগাযোগত আছে। তেওঁলোকৰ পৰা 6জন যিখিনি BPMৰ যিখিনি MCLA নিৰ্বাচিত হ'ল, তেওঁলোকে যোগাযোগত আছে আৰু অহাকালি চুৱেৰিং ইন চেৰিমনি হোৱা শপত গ্ৰহণ হোৱাৰ পিছত তেওঁলোকৰ 6জনো তাত এই চৰকাৰত সামিল হোৱাৰ কাৰণে তেওঁলোকে মন মেলিছে। खुलुमबाय, बयनिसिमबो फुंबिलि समनि आङो गोजोन हामलायनायखौ जासिहरबाय। बे समाव आङो जोंनि BTRनि गासैबो रायजो राजाखौ मोनसे फोसावनो लुबैदों जे थांनाय सानसे साननैनि सिगांनिफ्राय हाग्रामा महिलारी बिथां आरो बिथांनि जिथु टीम गुबुन गुबुन मिडिया, गुबुन गुबुन फेसबुक, गुबुन गुबुन इउटुब आरो WhatsApp ग्रुपफोराव जोंनि UPPL निफ्राय जिखिनि सा 12 बिजाथिया देरहाबोबाय, लोगोसे BJPनि सा 9 आरो गणसुरक्षा पार्टीनि सासे, जों बेखौ लानानै गासै सा 22 जायो जोंहा। सा 22खौ लानानै जोङो अखमनि मानगोनां राज्यपालनिसिम जों सरकार दानो थाखाय आर'जलाइ गथायबाय आरो बिथाङा जोंनि आर'जलाइखौ नाजावबाय आरो गाबोन एबा 15 तारिखआव जों क'क्राझारनि सेक्रेटारियेटआव समायखिरा लानाय हाबाफारिखौ लानाय जासिगोन। नाथाय बेयाव बेखौ बुंनो नागिरदों जे हाग्रामा महिलारी बिथाङा बुंगासिनो दङ जे UPPLनि माखासे BJPनि माखासेखौ बायखांनानै बिथाङा सरकार दानो थाखाय नाजादों। बेयो आबुङै गोरोन्थि एबा बिथाङा नंखाय फोसावनाय, जोंनि गेजेराव गोनो गोथो आरो जोंखौ कनफिउजन खालामनो थाखाय आरो जोंनिफ्राय जाहाथे सोरबा ओंखारलाङो नामा बेखौ नायनो थाखाय बिथाङा मोनसे गिदिर सोलो बाहायदों एबा प्रपागान्डा बाहायदों। बेयो एकदम 100% नंखाय। जोङो नै गुवाहाटीनि लिलि हटेलावनो गासै सा 21 प्रमद सारखौ लाफानानै बिथाङा जिहेतु 2 सिटआव देरहादों, गासै सा 21 जोङो बे हटेलावनो सान हर दङ, जों ज'नो सावरायगासिनो दङ। फैबाय थानाय समाव BTR ओनसोलखौ लानानै जों माबायदि खामानि मावगोन, बोरै जौगागोन, बेनि थाखाय जों खामानि मावनो सावरायगासिनो दङ। बेयाव जोंनिफ्राय रावबो दोरोदाखै, जोङो खौसेयैनो दङ आरो गाबोननि उननिफ्राय जोंनि BTR बासिफ्रा मोजां सरकार, गोग्गो खुंथाय, दुर्नीति गैयै खौसेथि बेखौ नुगोन। जों बेखौ देखायना होनो थाखाय थियारि जानानै दङ।